সঁচাই এক আচৰিত ভয়ানক টেলেণ্ট চকু কপালত উঠি যোৱা ডেঞ্জাৰাছ কামটো কেনেকে কৰিব দাদা আপুনি পুৰা ৰেডি আছে চক হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এটা খাতাৰনাক ধামাকেদাৰ আচৰিত চকু কপালত উঠি যোৱা এটা ভিডিঅ' আপোনালোকৰ ওচৰত এইটো আগবঢ়াব লৈছোঁ যোনে যোনে নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা খাতাৰনাক ব্লগ আপোনালোকে এইটো এটা চাব পাৰিব আৰু লগতে আচৰিত আমি সকলোৱে প্ৰাউড ফিল কৰিব লাগে যে আমাৰ অসমত এনেকুৱা এটা টেলেণ্ট আছে আমাৰ অসমত এনেকুৱা এটা আচৰিত টেলেণ্ট আছে যিটো চাই আমি এতিয়া সকলোৱে আচৰিত হ'ম আপোনালোকে এনেকুৱা টেলেণ্ট হয়তো বহুত টিভিত ডাঙৰ ডাঙৰ ৰিয়েলিটি শ্ব'ত দেখা পাইছে আৰু আমিও দেখা পাইছোঁ কিন্তু আজি আপোনালোকক লাইভ ধুনীয়াকৈ দেখাম একদম পুৰা গোটেই বস্তুখিনি যোগাৰ হৈ আছে আপোনালোকক চিনাকি কৰাই দিওঁ বেছি দেৰি নকৰোঁ এইফালে আছে আমাৰ লগত ৰিদীপ শইকীয়া দা আহক ৰিদীপ শইকীয়া দা আছে আৰু এই ৰিদীপ শইকীয়া দা হ'ল মাজুলী কোন ঠাই মাজুলীৰ ৰতনপুৰৰ আৰু এওঁৰ এতিয়া মই যিটো টেলেণ্ট দেখাম আপোনালোকে টাইটেল আৰু থাম্বনেইলত নিশ্চয় দেখা পালে আপোনালোকে আচৰিত হৈ যাব এওঁ এতিয়া যিটো কাম কৰিব ওলাব আপুনি কি কৰি দিব অকমান কৈ দিয়ক মই জুই খাম তাৰমানে জ্বলা অঙঠা খাম তাৰমানে খৰিৰ পৰা জ্বলাই যিটো অঙঠা সেইটো খাব আপোনালোকে শুনিয়ে হয়তো অলপমান ভয় খাইছে ইয়াছ ময়ো ভয় খাইছোঁ আপোনালোকে হয়তো টিভিত দেখা পাইছে বা কিছুমান ডাঙৰ ডাঙৰ ৰিয়েলিটি শ্ব'ত দেখা পাইছে আৰু এওঁ বহুত এৱাৰ্ড জিকিছে এওঁৰ বিষয়ে একদম লাষ্টত গোটেইখিনি ডিটেইলছ ল'ম কিন্তু তাৰ আগতে আপোনালোকে ধামাকাটো চাই লওক আপুনি এইফালে দেখা পাইছে আমি এতিয়া এই খৰি যোগাৰ কৰিছোঁ ধুনীয়াকৈ খৰি যোগাৰ কৰি এতিয়া এই খৰি জ্বলাম জ্বলোৱাৰ পিছত আপোনালোকে দাদাৰ এই আচৰিত টেলেণ্ট দেখা পাব জুই জ্বলাম পুৰা ধুনীয়াকৈ দিয়া মেচটো দিয়া হয় না এইটো লওক একদম পুৰা আপোনালোকক মই একবাৰ খৰি দেখাই দিছোঁ আপোনালোকে হয়তো কিছুমানে সেই চাই লওক আপোনাৰ খৰিবিলাক চাওক পুৰা অৰিজিনেল খৰি একদম ন' ডুপ্লিকেট পুৰা অৰিজিনেল হয় জেনুইন একদম পুৰা টাইট খৰি এতিয়া আমি বিচাৰিছোঁ জংঘলৰ পৰা আৰু এতিয়া লগোৱা হ'ব জুই অকমান যদি মেগীটো গৰম থাকে বা কিবা খোৱা বস্তু ৰোলটো যদি অকমান গৰম থাকে আমি মুখত খোৱাৰ লগে লগে এনেকুৱা হৈ যায় একদম মানে অকমান গৰম বস্তু দি আমাৰ কিবা হৈ যায় কিন্তু দাদা এতিয়া জ্বলি থকা এইফালে চাওক আপোনালোকে পুৰা জ্বলি আছে এই জ্বলি থকা ভাবক আপোনালোকে জাষ্ট ইমেজিন এই জ্বলি থকা আপোনাৰ একদম জুই ইপিনি পুৰা জ্বলিব এতিয়া একদম পুৰা কেৰাচিন তেল ঢালি জ্বলাই দিছো আৰু তাতে কাঠ আৰু বাঁহৰ সেই আছে বাঁহৰ লাঠি আছে আপুনি দুটা খাব পাৰি খাই দিব ন কাঠ আৰু বাঁহ দুইটা খাব এক্সাইটেড হৈ আছো আৰু লগতে মানে ভয় লাগি আছে যে দাদা ইমান ডেঞ্জাৰাছ কামটো কেনেকে কৰিব দাদা আপুনি পুৰা ৰেডি আছে ৰেডি কিবা মানে ইয়াৰ আগত কিবা প্ৰিপাৰেচন কৰিব লাগে নেকি মানে আপুনি খোৱাৰ আগতে মুখত কিবা ল'ব লাগে একো নালাগে আপুনি পুৰা ৰেডিটো মোৰ মানে ভয় লাগি আছে এনেকুৱা ডেঞ্জাৰাছ কাম এটা পুৰা ৰেডি ন ঠিক আছে দাদা পুৰা ৰেডি আৰু আপোনালোকে ৰেডি হৈ যাওক এই ধামাকাদাৰ বস্তুটো চাবলৈ একদম ইয়াতে আপোনাৰ বাঁহ আছে আৰু কাঠ আছে দাদা ষ্টাৰ্ট কৰাৰ আগতে কৈ দিব হা যিটো বস্তু এতিয়া দাদাই দেখাব গৈ আছে যিটো টেলেণ্ট দাদাই দেখাব গৈ আছে এই টেলেণ্টটো প্লিজ ডোন্ট ট্ৰাই টু দিছ এট ইয়ৰ হোম আপোনালোকে ঘৰত এই বস্তুটো ট্ৰাই নকৰিব সৰু মাইনা বাবু যোনে চাই আছে এনেকুৱা ধৰণৰ ট্ৰাই কৰিব চেষ্টা নকৰিব কাৰণ আপোনালোকৰ জিভা পুৰা জ্বলি যাব দাদাই বহুত প্ৰশিক্ষণ লোৱাৰ পিছত বহুত বছৰৰ এটা প্ৰচেষ্টা এটা চেষ্টা দাদাই আজি ইমানখিনি কৰিব পাৰিছে আপোনালোকে প্লিজ এই বস্তুটো যেন ঘৰত ট্ৰাই নকৰে কাঠ পুৰা জ্বলি গৈছে কাঠ আৰু বাঁহ আছে দাদা এতিয়া কোনটো কাঠ ল'ব ন এইটো কাঠ লৈছে চাওক আৰু এইফালে চাওক গোটেই জুই এইটো মই দেখাই দিছো এক ছেকেণ্ড মোক দিয়ক এইটো পুৰা একদম চাওক পুৰা ৰঙা হৈ আছে জুই পুৰা জুই জ্বলি আছে লওক দাদা আপোনাক দিলো আৰু আপোনালোকে এইফালে আৰম্ভ কৰি দিয়ক অ' মাই গড আচৰিত আমাৰে ভয় লাগি আছে কিবা এটা পৰি গ'ল একো নাই অ' মাই গড এই চাওক এয়া হ'ল আমাৰ অসমৰ টেলেণ্ট চাওক অসমত কিমান এনেকুৱা ধৰণৰ বহুত টেলেণ্ট আছে আমি খালি বিচাৰি পোৱা নাপাওঁ চাওক অ' মাই গড চাওক ডাইৰেক্ট খাই দিছে চাওক চাওক পুৰা ৰঙা কাঠ আমাৰ জিভাত দিলে আমাৰ জিভা পুৰি যাব কিন্তু দাদাই চাওক চুবাই খাই আছে চাওক দাদা কৰি দিয়ক অকণমান চাওক পুৰা খাই আছে অ' মাই গড চেলুট জনালো ৰিদীপ দাক মাজুলীৰ ৰিদীপ শইকীয়া চাওক আৰু বেলেগ এটা সিডাল হৈ গ'ল আৰু বেলেগ এডাল উঠাই লৈছে আৰু এডাল লৈছে এডাল বেলেগ এডাল চাওক গৰম ৰঙা অ' মাই গড চাওক সঁচাই চেলিউট দাদা আপোনাক বাপৰে বাপ চাওক কেনেকৈ ৰঙা একদম জুই একদম জ্বলা বাঁহ আৰু কাঠটো খালে ইয়াৰ আগত এডাল বাঁহ খাই আছে
চাওক কেনেকুৱা ৰঙা হৈ আছে দেখিছে বাপৰে বাপ আপোনালোকে হয়তো ইমান এটা ফিল ল'ব পৰা নাই কিন্তু আমি ইয়াতে চাই দাদাক বহুত বেছি ভয় লাগি গৈছে চাওক চাওক কেনেকৈ আপোনাৰ খাই আছে আচৰিত আচৰিত চাওক আৰু বেলেগ এডাল এতিয়া ল'ব গৈ আছে দাদা আৰু বেলেগ এটা ল'ব গৈছে এইটো পুৰা জ্বলি আছে চাওক এইপিনি জুই জ্বলি আছে লাইভ মাই গড আচৰিত আচৰিত প্ৰভু ঈশ্বৰ চাওক অলপো দাদাৰ একো ৰিয়েকশ্যনে নাই অলপো দাদাৰ যে একোৱেই নাই আমাৰ যদি অকণমান জিভাত লগাই দিওঁ আমি অৱস্থা শেষ হৈ যাব আমাৰ চাওক চাওক একো ৰিয়েকশ্যন নাই চাওক দেখিছে দাদা আপুনি খাই দিছে নেকি বস্তুখিনি এঙাৰখিনি খাই দিছে এইটো আপোনাৰ প্ৰব্লেম হ'বতো দাদা পিছত হা য়োগাখন কৰে আচ্ছা সেইটোৰ পিছতো ভালকে কথা পাতিম সেইটোৰ লগতো কথা পাতিম যে দাদা এই বস্তুবিলাক যে আপোনালোকে দেখা পাই আছে এঙাৰবোৰ এই এঙাৰবোৰ গোটেই পেটত গৈ আছে এই পেটত গৈছে চাওক এঙাৰবোৰ দেখা পাইছে আপোনালোকে চাওক বাছ দাদা আপুনি সেই হৈ যাব নেকি আৰু নালাগে খাব হৈ যাব আৰু খাব নালাগে দাদা আপুনি বহুতখিনি খাই দিলে দাদাই বহুতখিনি খাই দিলে আৰু দাদাৰ অলপো একো ৰিয়েকশ্যনে নাই এটা শব্দ মাত ওলোৱা নাই আচৰিত আচৰিত একদম আৰু মুখখন চাওক আপুনি গোটেইখিনি খাই দিছে চাওক একো মুখত নাইয়ে গোটেই খাই দিলে যিমানখিনি এঙাৰ আপোনালোকে দেখা পাই আছিলে দাদা যে মুখত ভৰাই আছিলে গোটেইখিনি খাই দিছে আচৰিত চাওক আপোনালোকে মাই গড ভয়ানক এক ভয়ানক ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ অসমত যে এনেকুৱা টেলেণ্ট আছে চাওক আপোনালোকে কিমান অদ্ভুত অদ্ভুত আচৰিত আচৰিত চকু কপালত উঠি যোৱা টেলেণ্ট আমাৰ অসমত আছে অদ্ভুত মোৰ একদম পুৰা মই নিজে নাৰ্ভাছ হৈ গৈছোঁ মানে লাইভ এনেকৈ দেখি টিভিত দেখা পাইছিলোঁ ৰিয়েলিটি শ্ব' বিভিন্ন ধৰণৰ ৰিয়েলিটি শ্ব'ত দেখা পাইছিলোঁ এনেকুৱা ধৰণৰ টেলেণ্ট কিন্তু আজি চকুৰ ওচৰত এনেকুৱা ধৰণৰ এটা টেলেণ্ট দেখি মই আচৰিত হৈ গৈছোঁ আপোনালোকে দেখা পাইছে লাইভ কাঠ একদম ৰঙা জ্বলি থকা কাঠ আৰু লগতে বাঁহ একদম ডাইৰেক্ট খাই দিছে এতিয়া দাদাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ দাদা আপুনি যে খাইছে আপুনি জ্বলা একদম এঙাৰ এইটো আপুনি কেতিয়াৰ পৰা খোৱা ষ্টাৰ্ট আৰম্ভ কৰিছে মই 2012 চনত কৈছিলোঁ 2020 তেতিয়া আপোনাৰ বয়স কিমান আছিলে তেতিয়া আছিলে মোৰ বয়স এতিয়া বৰ্তমান মোৰ বয়স 28 বছৰ হৈছে 28 বছৰ 28 বছৰ 12ৰ পৰা কৰিছিল আৰু আপুনি মানে 2012 চনৰ পৰা এতিয়ালৈ আপুনি এইটো কৰি আছে এইটো কেনেকৈ মানে আপোনাৰ আহিল মানে বস্তুটো টেলেণ্টটো প্ৰথমতে মই তাৰমানে যেতিয়া খাইছিলোঁ মাজুলী ব্ৰহ্মপুত্ৰ পাৰত যিটো ৰতনপুৰৰ যিটো চাপৰি তাত এখন নদী আছিল যেতিয়া খাইছিলোঁ তেতিয়া তাৰমানে খাওঁতে পুৰি গৈছিলে মুখখন পুৰি গৈছিলে পুৰিব আমাৰ অকণমান খোৱা বস্তু যদি আমি গৰম খাই দিওঁ মুখখন একদম পুৰি থাকে জিভাখন পুৰি গৈছিলে তেতিয়া মই ঘৰত কোৱা নাছিলো বহুত দিন ভাত পানী খাব পৰা নাছিলো অকল পানী খাই থাকো তাৰপাছত গৈ মোৰ লগৰকেইজনে গম পায় পোৱাৰ পিছত লগৰকেইজনে ক'লো তাৰপিছত মই ডক্টৰ ট্ৰিটমেণ্ট ললো তাৰমানে ট্ৰিটমেণ্ট ভাল নহয় ডক্টৰ তাৰপাছত আকৌ মই খাই দিলো যেতিয়া গোটেই তাৰমানে ভাল হৈ যাবলৈ ল'লে তাৰপাছত আকৌ খাই দিওঁ পুৰি যায় আকৌ খাই দিওঁ ভাল হৈ যায় গৈ গৈ তাৰমানে এতিয়া এইটো অৱস্থা হৈছে মই সোৱাদ টেষ্টটো বা নেমুৱে হওক বা অন্য মিঠাই টেষ্টটো ইমান নাপাওঁ কম পাওঁ ইমান আছে আৰু এটা বস্তু মই ইম্পৰ্টেণ্ট কৰিব বিচাৰিছো যে আপোনালোকে দেখা পালে যে গৰম গৰম একদম কাঠ একদম জ্বলি থকা কাঠ গৰম গৰম খাই দিছে বাঁহৰ টুকুৰা খাই দিছে এঙাৰবোৰ যে আপোনাৰ পেটত গৈছে সেইটো আপোনাৰ ক্ষতি নহয় নেকি সেইটো ক্ষতি মানে মই যোগাসন কৰাওঁ যোগাসন পানীৰ ওপৰত কৰোঁ মই যোগাসন কেনেকে কৰে এইটো কৈ দিওঁ যোগাসন কৰি বহুত সময় তাৰমানে উপঙি থাকিব পাৰোঁ পানীৰ ওপৰত এতিয়া বৰ্তমান গুৱাহাটীত যেতিয়া আছো এতিয়া বহুতো তাৰমানে অসুবিধা হৈছে মাজুলী আমাৰ যিটো আমাৰ মাজুলী ব্ৰহ্মপুত্ৰ বা আমাৰ ৰতনপুৰ আগফালে এখন চেৰাপুতি বুলি এখন উটঙি থাকিব পাৰে আপুনি হয় পদ্মাসন কৰি বা যিকোনো আসন কৰি মই পানীৰ ওপৰত আধা ঘণ্টা 45 মিনিট উটঙি থাকিব পাৰে আৰু আপোনাৰ সেইটো কৰিলে পেটৰ এইবিলাক যে আপোনাৰ এঙাৰবিলাক গৈছে পেটত একো ক্ষতি নহয় 5 দিন ক্লিয়াৰকে মোৰ হেৰি হৈ যায় নহ'লে আপোনাৰ ইমানখিনি এঙাৰ পেটত গৈছে এইটো এটা মানে অলপ ভয় লাগে এইটো বস্তুটো আৰু আপোনাক আৰু এটা কথা সুধিব বিচাৰো যে আপুনি এইটো যিটো আপোনাৰ টেলেণ্ট আছে এই টেলেণ্টৰ আপোনাৰ কি মানে শিকিছে এতিয়ালৈ কিবা কিবি চাৰ্টিফিকেট পাইছে আপুনি পাইছো প্ৰথম ইণ্ডিয়া বুক অফ ৰেকৰ্ড 2020 পাছতে 12 হৈছে তাৰপিছত এছিয়া বুক অফ ৰেকৰ্ড আৰু ইউনিক ৱৰ্ল্ড ৰেকৰ্ড আপুনি পাইছে মানে এতিয়া পাইছে তাৰপাছত আৰু মই ৰিয়েলিটি শ্ব' কৰিছো ইণ্ডিয়াছ গট টেলেণ্ট আপোনালোকে জানে সকলোৱে ভাৰতৰ সকলোতকৈ ডাঙৰ এটা টেলেণ্ট শ্ব' হয় আৰু ইণ্ডিয়া বনেগা মঞ্চ আপুনি গৈছিল যে জিকিছিল নে
হয়তো মই ছেকেণ্ড ৰাউণ্ডলৈ গৈছিলো তেখেতসকলে হেৰি কৰিবলৈ নিদিলে ভয় খালে আচৰিত এইটো মই মানে দাদাই হেৰি খায়ে আছে এইটো জুই খায়ে আছে মোৰ নিজৰ ভয় লাগি গৈছে কিবা এটা ভয় লাগেতো কিবা এটা হৈ যাব পাৰে সেইকাৰণে মই দাদাক ক'লো দাদা আৰু খাব নালাগে দাদা খায়ে আছিলে তাৰপিছত আপুনি ভয় কৰিব নিদিলে আৰু বস্তুটো ন আপুনি জুই আহি আছে আৰু আপোনাৰ একদম চিম্পুলকে ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো মানে ধুনীয়াকে আৰু হেৰি কি বুলি কয় নেক্সট আপোনাৰ কি ক'ত যাব আপুনি মই সাউথ ইণ্ডিয়া মই বৰ্তমান এপ্ৰিলৰ লাষ্টত মই গিনিছ বুক ৰেকৰ্ডৰ কাৰণে যাম গিনিছ বুক অফ ৰেকৰ্ডৰ কাৰণে আপুনি যাব ঠিক আছে আৰু আপুনি কিবা শ্ব' কৰে এনেকুৱা ধৰক কোনোবা যদি মাতে চিন্তা শ্ব' কওঁ আপোনাৰ নম্বৰটো দিব পৰা যায় হয় নম্বৰটো দিব পাৰিম 7896005974 ঠিক আছে দাদাৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম দাদা আপোনালোকৰ যদি কিবা শ্ব' থাকে আপোনালোকৰ সেইফালে কিবা যদি প্ৰগ্ৰেম পাতে আৰু দাদাক যদি কোনোবাই কিবা সহায় কৰিব বিচাৰে দাদাৰ নম্বৰটো ডেছক্ৰিপশ্যনত বাকী ৰাইজে সহায় কৰক মই বৰ্তমান সাউথ ইণ্ডিয়া এপ্ৰিলৰ পাছতে মই মানে গিনিছ বুক ৰেকৰ্ডৰ কাৰণে যাম গতিকে অসমবাসী ৰাইজে মোক আশীৰ্বাদ দিয়ক সকলো ৰাইজে আশীৰ্বাদ দিয়ক মই যেন অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে আৰু এনেকুৱা টেলেণ্ট আমাৰ অসমত নাই বুলি ক'ব পাৰি কাৰণ এনেকুৱা টেলেণ্ট বহুত গোটেই ভাৰততে কম এনেকুৱা টেলেণ্ট বিচাৰি নাপায় মানে বহুত কম হেৰিতে পায় কিন্তু আমাৰ অসমতে চাওক ইমান ধুনীয়া এটা আমি গৌৰৱ কৰিব লাগে আমাৰ অসমত ইমান ধুনীয়া এটা টেলেণ্ট আছে আৰু আমাৰ এই টেলেণ্ট আমি আগুৱাই লৈ যাব লাগে আপোনালোকে সহায় কৰিব দাদাৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম এনে ফোন কৰি হেৰি নকৰিব যদি কোনোবাই সহায় কৰিব বিচাৰে তেতিয়াহে দাদাৰ লগত কণ্টেক্ট কৰিব আপোনালোকে মই নম্বৰটো দি দিম সক্ষম হৈছে এইটো এছিয়া বুকছ অফ ৰেকৰ্ডত পাইছে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত পাইছে ঠিক আছে আপোনালোক আৰু এটা টেলেণ্ট মই দেখাই দিওঁ দাদাটো দেখাই পেলাই আচৰিত ভয়ানক টেলেণ্ট তাৰ লগতে আৰু এটা দাদাৰ টেলেণ্ট আছিল বিট বক্সিংটো হৈছে যিটো আমি মুখৰ ভিতৰৰ পৰা একদম খাটানা একদম ড্ৰামছৰ মাত ওলাই হয় নে আৰু এজন আছে তেওঁক যোগদান কৰিব তোমাৰ নামটো মোৰ নাম ব্ৰজেন বৰা তোমাৰ ঘৰ মাজুলী মোৰ ঘৰ মাজুলী মই গুৱাহাটীতে থাকে আৰু এইপিনি বিট বক্সিঙৰ অকমান আপোনালোকে এটা চাউণ্ডটো চাই লওক কাজল কাজল দুচকুতে এসাগৰ মৰম আছে কাৰ বাবে মোৰ মনটো মাতে প্ৰতিদিন প্ৰতিপলে তোমাকে বিচাৰো জনম জনমলে হিয়াই তুমি মোৰ মাথো মোৰ কাজল দুচকুতে সুন্দৰ এ কোমল তোমাৰ উঠৰ পদখে সজল তোমাৰ চকুৰ মৰমে পাগল কৰি গুল এতিয়া কলৈ যাওঁ তোমাকে কতেনো পাওঁ এজাক বৰষুণে মোক ধুই থৈ গল Thank you. বঢ়িয়া সুন্দৰ আউটষ্টেণ্ডিং হৈছে পুৰা আমাৰ ফালৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা দাদালৈ বহুত বেছি শুভেচ্ছা থাকিল দাদা যায় হয় ধন্যবাদ দাদা আৰু দাদাক শুভেচ্ছা থাকিল যে দাদা এই যিটো কৰিব গৈ আছে এইটো ভালে কৰি জিকি আহক থেংক ইউ ধন্যবাদ এজাক বৰষুণে মোক চুই থৈ গল এজাক সুবাসে মোক ধুই থৈ গল